অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম। পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম। তাৰ পিছতেই মাইক্ৰ' ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম। আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম। আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম। এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম। এতিয়া কামৰ সময়, নিৰ্বাচনৰ সময় আমি পাৰ কৰিলোঁ আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কাম কাজ ৰাজহুৱা সেৱাত আমি ব্যস্ত ৰাখিম। অৱশ্যে ইয়াৰ মাজতে পঞ্চায়ত ইলেকশ্যনো আহিব আৰু তাৰ পিছত বিটিআৰৰ ইলেকশ্যনো আহিব। 25 চনটো কামৰ মাজে মাজে নিৰ্বাচনো হৈ থাকিব, কাৰণ 26ৰ নিৰ্বাচনৰ আগত আমি কেইবাটাও নিৰ্বাচন পাতিব লাগিব। ৰাভা হাছঙৰ নিৰ্বাচন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। কিন্তু এইসমূহৰ মাজতো এই আটাইকেইটা নিৰ্বাচনত যিহেতু মোৰ ব্যক্তিগত ব্যস্ততা বহুত নাথাকিব, সেয়েহে এই সময়ছোৱাত আপোনালোকৰ সমস্যা আৰু আপোনালোকক দি অহা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে মই চেষ্টা কৰিম। আজি আমাৰ ব্ৰডকাষ্টত বহুকেইজন লোক জড়িত হৈ আছে। মাছুদ হক মিল্টন, বিপুল দে, আমিনুল হক, শামীম আহমেদ, সকলোৱে পাখি ভাই, ওছমান গনি, অপূৰ্ব হাজৰিকা, তাপস সেন, বিনয় শৰ্মা সোনু, লক্ষ্মীনাথ পেগু, শ্ৰী ৰাম দুসাদ, সন্দীপন দেৱ, বিভিন্নজনে আজিৰ ব্ৰডকাষ্টত অংশ লৈছে। সকলোৰে নাম পঢ়াটো সম্ভৱ নহয়। দীপালী দাসেও আমাক চাই আছে, মিথুন বিশ্বাসে চাই আছে, হীৰকজ্যোতি গোস্বামীয়ে চাই আছে, অৰুণজ্যোতি মৰাণ, অৰুণেও আমাক ব্ৰডকাষ্ট চাই আছে, এডভোকেট জ্ঞানন্দ কৃষ্ণগিৰি তেখেতে আমাক চাই আছে, দুৰ্গেশ্বৰ দাসে চাই আছে, মই আমাৰ বিধায়ক বিজয় মালাকাৰে ব্ৰডকাষ্ট চাই আছে। সকলোকে মই পুনৰবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। পুনৰ এবাৰ 5টা সমষ্টিত আপোনালোকে দিয়া আশীৰ্বাদৰ বাবে পুনৰ এবাৰ মই অভিনন্দন জনাইছোঁ। এই সুযোগতে
বিজয়ী প্ৰাৰ্থীসকলৰ লগতে অসম গণ পৰিষদ আৰু UPPL দলৰ নেতৃবৃন্দকো মই অভিনন্দন জনাইছো। অগপৰ সভাপতি অতুল বৰা ডাঙৰীয়া, UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে আদি কৰি তিনিওটা দলৰ সকলো কাৰ্যকৰ্তাকে পুনৰ এবাৰ অভিনন্দন জনাইছো। আকৌ লগ পাম। শুভৰাত্ৰি। ঠিক আছে নে? হ্যাঁ, আজ নয়া এক স্টার্ট